নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ মই কবিতাই আহিছোঁ। শুনিছা? শুনাচোন। আহিছা? এইটো কিহৰ টোপোলা কোৱাচোন? মাংস হ'ব। মাংস, ঠিক আছে, মই খুলি আছোঁ। চোৱা, হাঁহৰ মাংস। কাতি মাহত হাঁহৰ মাংস খাব লাগে। হাঁহৰ মাংস তেলাল হয়, গতিকে হাঁহৰ মাংস বনাওঁ ব'লা। মোৰ দৰে কোনে কোনে ঠাণ্ডাৰ দিনলৈ বাট চাই থাকে বাৰু এই যে হাঁহৰ মাংসৰ আঞ্জাখন খাবৰ বাবে। হাঁহে কোমোৰাই বুলি কথা এষাৰ আছেই নহয়, সেয়েহে হাঁহৰ সৈতে কোমোৰা এক পিচ লৈ আহিলোঁ। আলু কেইপিচৰ সৈতে কোমোৰাখিনি ভাজি ভালদৰে উঠাই থ'লোঁ। মাংস বনালে যিহেতু শুকান জলকীয়া নিদিলে ভাল নালাগে, সেয়েহে তেলত শুকান জলকীয়া পেলাই দি পিঁয়াজ, আদা, নহৰু, জিৰা গুড়ি, মিঠাতেল দি মেৰিনেট কৰি থৈ দিয়া মাংসখিনিও তাত বহাই দিলোঁ। মাংসখিনিক নিজে নিজে ভাজ খাবলৈ দি থৈ আহি আনফালে আকৌ ডাইনিঙত আনি থোৱা বজাৰৰ টোপোলাটো খুলিলোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে অকণো নিজৰ বাবে সময় নাই, সদায় ব্যস্ততা। ৰাতিপুৱা ব্ৰেকফাষ্টৰ বাবে আটাখিনি মাৰি ৰুটি বনাবলৈ মোৰ সময় নাই, সেয়েহে লাচ্ছা পৰঠাও মই লৈ আহিলোঁ। খাবলৈ পিছে বেয়া নালাগে। এইফালে আকৌ দৌৰি আহিলোঁ মাংসখিনিক কিমানখিনি ভাজা গ'ল তাকে চাবলৈ। হাঁহৰ মাংসত পানী ঢালি দিলোঁ। পাপু আকৌ অফিচৰ পৰা আহোঁতে এইবিলাক লৈ আহিছে। এতিয়া হাঁহেই খাম নে চিকেন ললিপপেই খাম নে আলুৰ চপেই খাম। ঘৰত আকৌ ড্ৰাই ফ্ৰেঞ্চ ফ্ৰাই অনা আছিলে, সেইখিনিও ভাজি ল'লোঁ। ঠাণ্ডাৰ দিন পৰাৰ লগে লগে এইবোৰ আকৌ খাই খুব ভাল লাগে, নহয় জানো? হাঁহৰ মাংসৰ কালাৰটো চাওক, কাৰ কাৰ জিভাৰ পানী পৰিছে। পিছে আপোনালোকৰ খবৰ জনাবচোন কেনেকুৱা আছে।